মেল কি কাৰণে বহিছিল অলপ জনাই দিব নেকি? আজিৰ আমাৰ উদ্দেশ্য হ'ল যেটো নেকি আমাৰ আদিবাসী ওয়েলফেয়াৰ ডেভেলপমেন্ট কাউন্সিল চৰকাৰে আমাক হেমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়া দেৱে আমাক দিছে, তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। তো সেইটোই উদ্দেশ্য আছে আমি যে যেটো নেকি আমাৰ কাৰ্বি আংলঙত যি আমাৰ সংগ্ৰাম কৰি আহি ইমান দিন ধৰি সংগ্ৰাম কৰি আহিলে, তো তাৰ বিনিময়ত আমাৰ কাৰ্বি আংলঙৰ তৰফৰ পৰা আমাক চিমচন চাহা ডাঙৰীয়াক আমি পদটো দিব লাগে বুলি আমি দাবী জনাই আছোঁ। আৰু চিমচন চাহা ডাঙৰীয়াক আমাক কোনোমতে মানে দাবীটো আমাক পূৰণ কৰে যেন এইটো আমাৰ দাবী আছে। আৰু আমাৰ যিকেইটা কেডাৰবিলাক আছে, আমাৰ যিটো নেকি 1182জন কেডাৰক মানে ঘোষণা কৰিছিলে, যিটো দিম বুলি ঘোষণা কৰিছিলে, সেই তেওঁবিলাকৰ লগে লগে আমাৰ যিবিলাক বাকী কেডাৰবিলাক আছে সেইবিলাকো পাব বুলি মোৰ আশা। আৰু চৰকাৰক অনুৰোধ কৰি আছোঁ, আৰু তেওঁবিলাক কেডাৰক ভেৰিফিকেশ্যনো হোৱা নাই, তেওঁবিলাককো অতি সোনকালে শীঘ্ৰকে মানে ভেৰিফিকেশ্যনটো কৰে। আৰু সেই 1182 জনৰ লগে লগে আমাৰ এই 15 আগষ্টৰ আগে যি সংস্থাপন অতি শীঘ্ৰকে কৰিব বুলি অনুৰোধ ৰাখিলোঁ। তো আমার বিলিয়ন সার কোয়া লেখিয়া মই সেইটো ভাবো আমি গাঁৱৰ মানুহ হয়, মই ভাবো যে দুখীয়া ৰাইজৰ অলপ সহায় হওক, আমাৰ বিলাক লেখিয়া পিছপৰা এইবিলাকৰ অলপ সহায় হওক বুলি মই ভাবো। আৰু মই সেইটো অনুৰোধ কৰোঁ যে এতিয়া আমাৰ ভাল কাম হ'লে মানে আমি চবে ৰাইজে ভাল হ'ব, দুখীয়া কেইটাও অলপ ৰেহাই পাব। আমিতো শক্তি সাথ শক্তি বিকাশ বুলি শুনি পাওঁ, সেইকাৰণে আমি সবার লগতে থকাটো ভাল পাই। আৰু আমি সবকে লগতে লৈ পেলাই যোৱাটো আমি ভাল লাগে মনতে। আৰু সবে যেনেকা যে পিছপৰা থাকিব নালাগে, সবে লগতে যাব লাগিব, কোনো জাতি ভেদ কৰিব নালাগে, কোনো ধৰ্ম বিৰোধী হ'ব নালাগে, আমি সবে সকলে একেলগে থাকিব লাগে, একেলগে চলিব লাগে। আৰু এইটোৱে মই আৰু জনাব।